हेलो एवरीवन, आज मैं पायसर रेसिपि एटा লৈ আহিছো। आशा करूँ आपनालोके এই ৰেচিপিটো চাই ভাল পাব। ৰেচিপিটো স্টাर्ट কৰাৰ আগতে মই সৰু ৰিকুৱেষ্ট এটা কৰোঁ, যদি কোনোবা নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে আৰু সাবস্ক্ৰাইব কৰা নাই, কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে যেন। তেনেহলে দেৰি নকৰি বলক আমি ৰেচিপিটো স্টাर्ट কৰোঁগে। মই 1 লিটাৰ গাখীৰ লৈছো পায়স বনাবলৈ আৰু গাখীৰখিনি মই উতলাই আধা লিটাৰ হোৱালৈকে উতলাই থাকিম। আৰু মই তেজপাত এখিলা লৈছো, आलमंड लैसो 7-8टा मान और इलायची अलप लैसो 4-5टा मान और लैसो किसमिस काजू एखिनि ड्राई फ्रुट्स लैसो और गाखीरखिनि जेतिया अलप उतलिले तेतिया मैं याते तेजपात खिला दिसो, इलायची किटा दिसो। एतिया अलप लৰাই दिम और एनेदरे लৰাই आधा लिटार नोहाলৈকে लৰাই থাকিব লাগিব गाखीरखिनि। एतिया मैं ड्राई फ्रुट्स खिनिও দি দিলো। मैं आलमंड खिनि काटी लैसो हरु हरुকৈ। पायस बनाले सदाय गाखीरखिनि भालदरे उतলাই लব লাগে। मैं गाखीर 1 लिटार लैसो और हेतु कारणे मैं चाउल लैसो एमुठी, मोर हातर मुठिरे एमुठी चाउल लैसो और मैं जहा चाउल लैसो। एटा गाखीरखिनि उतलाई पेलाई आधा होৱাৰ पाছত मैं चाउलखिनि দি দিছো। एया मैं जहा चाउल लैसो, चाउलखिनि मैं आगते आधा घंटा मान समय তিয়াই ৰাখিছিলো। एटा चाउलखिनि দি পেলাই এনেদৰে 30 পৰা 40 মিনিটস মান সময় সিজাব লাগিব। এনেদৰে লৰাই থাকিব লাগিব আৰু চেনিটো প্ৰথমতে দিব নালাগে। যেতিয়া ভালদৰে চাউলখিনি সিজি যাব তাৰ পিছতহে চেনিটো দিব লাগে, তেতিয়া হলে পায়সৰ চাউলখিনি ধুনিয়াকৈ গলি যায়। প্ৰথমতে যদি চেনিখিনি দিয়া হয় তেতিয়া চাউলখিনি গলি না যায়। এতিয়া মই চাউলখিনি ভালদৰে সিজাৰ পিছত চেনিখিনি দি দিছো। চেনিৰ পৰিমাণ মই আধা কাপ লৈছো, যেহেতু চাউল এমুঠি হেতু কাৰণে চেনি লৈছো আধা কাপ। আৰু গাখীৰ যেহেতু মিঠাই হয় হেতু কাৰণে গাখীৰখিনি উতলাই লাষ্টত মিঠা হৈ যায়, হেতু কাৰণে চেনি আধা কাপ লৈছো। মই বেছি বনোৱা নাই, অলপে বনাইছো। এয়া আমাৰ মোটামুটি হৈ গল খাব পৰা। আৰু মই ইমানখিনি ডাঠ কৰিছো, ইয়াতকে বেছি ডাঠ নকৰো আৰু বেছি পনিয়াও নকৰো। ঠাণ্ডা হোৱাৰ পিছত খাবলৈ ভাল লাগে। পুৰিৰ লগত খাইটো খুবেই ভাল লাগে। মই পুৰিৰ লগত খাইছো, হেতু কাৰণে এখন ফটো আপোনালোকক দেখুৱাইও দিলো পুৰিৰ লগত খোৱা। এয়া দেখিছে নহয়, ইমানখিনি পনিয়া কৰি ৰাখিছো মই। যদি আজি ৰেচিপিটো ভাল লাগিলে তেনেহলে প্লিজ এটা লাইক কৰিব আৰু যদি বহুত বেছি ভাল লাগিলে শেয়াৰ কৰিব। আৰু নতুন ভিউৱাৰ্ছে যদি চাই আছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ।